নমস্কাৰ বন্ধু আজি মোৰ এটা নতুন গান আহি আছে তো ভিডিঅ' শ্বুট হৈ আছে আমাৰ ইনডোৰ শ্বুট হৈ আছে তো পোনপ্ৰথমে চিনাকি কৰি দিছোঁ আমাৰ মেকআপ আৰ্টিষ্ট যিজনী হয় এয়া মোৰ বান্ধৱী মোৰ নাম শ্ৰী অঞ্জলি চিনি পাইছে চিনি পাই বঙাইগাঁৱৰ হয় কাৰোবাক লাগিলে ক'ব নিশ্চয় মানে मेकअप टाइम है बहुत टाइम है अभी फ्लिपकार्ट देख करो ठीक है तो গানটো আহি আছে খুব অসমীয়া গান হয় চেট সংতে মোৰ দাদা কুপিল দাই কৈছে গানটো এটা চিনাকি কৰি দিছে আমাৰ আউগে যাব লাগিব আমাৰ কাম কৰি আছে আৰু কোনটো চিনেমাত পাব চেনেলটোৰ নাম কি আছে আমার মোর চ্যানেল কপিল নাথ বলি আছে ইউটিউবত সার্চ করলে পাবো আৰু আমাৰ শ্বুটিঙৰ এইবিলাক সাজু কাচু কৰি আছে এইটো হিৰোইন শতাব্দী ৰায় হাই বুলি কয় আজি হিৰোইন সেইটো হিৰো দেখিছা কণ্ট্ৰল পৰাই ৰাজবংশী আচ্ছা তো সকলোৱে চাব আচ্ছা আৰু এয়া আমাৰ কেমেৰামেনবিলাক পুৰা সাজু কাচু চলি আছে এইটো মেইন কেমেৰামেন আমাৰ নেক্সট টাইম ভিডিঅ' চিডিঅ' বনালে কণ্টেক্ট কৰিব পাই যাব বাছ এই ভণ্টিহঁতৰ ঘৰতে আমি কাম কৰি আছোঁ এইটো তো ৰুমত শ্বুট হৈ আছে তো এইটো আৰু এজন মানুহ চিনাকি কৰি দিছোঁ মোৰ বন্ধু বিকি হেল্প কৰি আছে আমাক আজি বহুত আগতে কাম কৰিছে ভিডিঅ' নাহৰ ডান্স কৰিছিলে চেট চং ভাল পাব গানটো শুনি তো চাব নিশ্চয় আৰু এজন মানুহৰ লগত মই চিনাকি কৰিছে যিজন মানুহে কেমেৰাৰ গোটেই দায়িত্বখিনি লৈছে সেইজন মানুহ হৈছিল আমাৰ নমস্কাৰ আৰু ফটোগ্ৰাফাৰ হয় তো কাৰোবাৰ যদি বিয়া চিয়া থাকে তুলনি বিয়া থাকিলে চবখিনি কণ্টেক্ট কৰিব পাই যাব বুলি ঠিক আছে আৰু সবে উইশ কৰিব আমাৰ আহিব লগা ধনজিত পাঠকৰ যি গান সবে চাব সবে সাপোৰ্ট কৰিব ভাল লাগিব ঠিক আছে তো এইটো আমাৰ মহন্ত দা হৈ আছে পুৰা ইয়াতেও কাম কৰি আছে পুৰা বেংকৰ কাম যি কাম কৰি থাকি না আৰু এজন মানুহৰ লগত মই চিনাকি কৰি দিছে আছোঁ পলাই ঘূৰি আছে ছাৰ মোবাইলত মই ভিডিঅ'টো কৰি আছোঁ ক'ত গ'ল আৰে আৰু এইবাৰ সেইজন মানুহৰ লগত চিনাকি কৰিছোঁ যিজন মানুহে খুব স্পেচিয়েল চবেই চিনি পায় আৰু একদম বহুত মানে আমাৰ ফেমাছ মানুহ আৰু বুজিছে এজন মানুহ মোৰ লগত আহিছে খুব মৰমৰ তো তাৰ হাতত এইবাৰ মই কেমেৰাটো দিছোঁ আচ্ছা আচ্ছা ঠিক আছে এইজনে সেইজন মানুহ নমস্কাৰ মই জান ভাস্কৰ আৰু ইফালে আছে আমাৰ সকলোৰে মৰমৰ ধনজিত পাঠক ভাইটি শ্বুটিং স্পটত আহিছোঁ অলপমান আগতে ফোন কৰি মাতিলে আহিলোঁ সেইকাৰণে নতুন অসমীয়া গান এতিয়া আপোনালোকৰ বাবে উলিয়াই দিব ওলাইছে আৰু আজি ভিডিঅ' শ্বুটিং কৰি আছে আৰু আমি ভিডিঅ' শ্বুটিং কৰি আছোঁ পুৰণি বঙাইগাঁৱত খুৰীহঁতৰ ঘৰত না কি নাম খুৰীহঁতৰ ঘৰ আমি খুৰীহঁতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে আচলতে আৰু গানটোৰ টাইটেলটো হৈছে সপোনৰ মাধুৰী নামটো শুনিলে কিবা যেন লাগে এটা সপোনৰ মাধুৰী আৰু গানটো লিখিছে কোনে কপিল নাথে গানটো লিখিছে আৰু গানটো গাইছে আমাৰ ভাইটি আৰু মিউজিক কৰিছে আমাৰ বেদান্ত বিৰাজ সকলোৰে চিনাকি গতিকে আমি লিৰিকেলটো আমি আগতে উলিয়াই দিয়া নাই ডাইৰেক্ট ভিডিঅ'টোৱে দিম একেলগে গতিকে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব আৰু মৰম আশীৰ্বাদ কৰিব আমাৰ এই অঞ্জিতক চাওক দা চুলিখিনি বেলেগ এটা হেৰি হৈ আছে মৰম লাগে আচলতে সেইকাৰণে কেতিয়াবা আমাৰ কাজিয়াও হয় কিছুমান কথাত মৰম যিমান থাকে বোলে কাজিয়াও সিমানেই হয় গতিকে সেই দুটা বস্তু একেলগে আছে আৰু সেইকাৰণে সম্পৰ্কবিলাক তেনেকৈ বাচি আছে গতিকে আপোনালোকে অকণমান সহযোগ কৰিব তেতিয়া ভাল লাগিব আৰু বাকী এতিয়া সামৰণি মাৰিছোঁ কিন্তু আপোনালোকক ভিডিঅ' কেনেকৈ কৰি আছে কেনেকৈ কৰা নাই আৰু কি কৰিঅ'গ্ৰাফি এজনে কেনেকৈ কি কৰিছে সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম আমি
আৰু এইটো কাপটো অকণমান আগতে ভাঙিছিল চাওক এই কাপটো ইয়াতে কাপটো ভাঙি পেলাই এতিয়া প্লেটখন ভাঙি পেলাল ইমান দস্যু ৰাণী আমাৰ হিৰ'ইন শ্বুটিং কৰি থকা অৱস্থাত প্লেটখন ভাঙি গ'ল আমাৰ এয়া চাওক এইজনী হিৰ'ইন এইজনী কি এই হিৰ'ইনজনী খাতাৰনাক হিৰ'ইন এই খাতাৰনাক হিৰ'ইনজনীয়ে এই প্লেটখন ভাঙি দিলে একেবাৰে শ্বুটিং কৰি থকা অৱস্থাত অলপ আগতে কাপটো ভাঙিছিল এতিয়া প্লেট ভাঙি দিল চাওক এইজনী নল'ব আৰু আপোনালোকে শ্বুটিঙত ये हम हैं और यहाँ पे हमारी शूटिंग हो रही है शूटिंग अरे सभी तो कम भाई দে কম দে এইবাৰ কি কম ये हम हैं और यहाँ पे हमारी शूटिंग हो रही है शूटिंग आना कपिला आता एक टा और खाली आई ये कीते है ना ये हम हैं और यहाँ पे हमारी शूटिंग हो रही है और शूटिंग का लोग सभी को खाली ये हम हैं और यहाँ पे हमारा শ্বুটিং हो रहा है তো গাইজ আমাৰ ভিডিঅ' আজি শেষ মুহূৰ্তলৈ আহি পাইছে এয়া আমাৰ হিৰ' ভিলেন মানে একচুৱেলি ক'ব চলে হিৰ' দুটাই হয় তো কেনে লাগিল আজি দিনটো বঢ়িয়া হ'ব বঢ়িয়া সকলোৱে চাব নতুন কনচেপ্ট নতুন নতুন মানুহ চব চবেই নতুন কিন্তু মোৰ বোধেৰে ভাল হ'ব বহুত ভাল হ'ব ঠিক আছে তো শেষ মুহূৰ্ত ভিডিঅ' এতিয়া শ্বুটিং চলি আছে এইটো আমাৰ গেটৰ শ্বুট লৈ আছে কেইটামান মানে দেখা পাইছে তো মই আমাৰ এইটো জান্দা অকণমান সুধিছোঁ মই জান্দা কেনে লাগিল আজি দিনটো মাস্ক কৰোঁ না খুবেই ভাল লাগিল আজি আৰু যিহেতু নতুন গান নতুন ভিডিঅ' আৰু নতুন মানুহ সকলোখিনিয়ে নতুন প্ৰজন্মৰ মানুহখিনি কৰি আছে গতিকে এয়াই আৰু বাকী একো নাই আজি প্ৰথম দিনাখন শ্বুট আমি যিহেতু সকলোৱে নতুন চেষ্টা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ হিৰত লৈ আৰু আজি পাৰ্ট 1 হ'ব দেই এইটো কাৰণ আমাৰ ধনজিতৰ মানে চেনেলটো অকণমান উঠাব লাগে গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব সেইকাৰণে ভিডিঅ'টো বিচাৰি নাপাওঁ আমি সেইকাৰণে এই শ্বুটিঙৰ ভিডিঅ'কেইটা পাৰ্ট 1 পাৰ্ট 2 কৰি দি থাকিম আজি আমি পাৰ্ট 1টো দিম আপোনালোকৰ সন্মুখত আৰু সেইফালে হিৰ'ইন আছে হিৰ'ইনৰ লগত অকণমান দেখুৱাই দিয়া হিৰ'ইনটো আচল হিৰ'ইনটো একেবাৰে এইটো হিৰ'ইন কেনে লাগিল আজি দিনটা বহুত ভাল যিহেতু মোৰ একদম প্ৰথম হয় কেমেৰাৰ সন্মুখত চ' বহুখিনি কথা শিকিলোঁ নজনা কথা কাৰণ মোৰ আগতে তেনেকৈ এক্সপিৰিয়েঞ্চ নাছিলে বাৰু চ' ভাল লাগিলে চ' আপোনালোকেও চাব আৰু মৰম যাচি যাব থেংক ইউ তো এয়া ভণ্টি ইহঁতৰ ঘৰতে গৈছে কেনে লাগিছে আজি বহুত বেছি ভাল বহুত বেছি ভাল ধুনীয়া ডান্স কৰে ভণ্টিয়ে আৰু এইখিনি আমাৰ সৰু টিকলি তো এইটো লাষ্ট মুহূৰ্তত দেখাইছোঁ বাইদেউ আমাৰ মেকআপ আৰ্টিষ্ট ভণ্টি ইমান ধুনীয়া মেকআপ কৰে আচলতে তাইৰ কিতাপটো ইমান মানে হিৰ'ইনৰ মেখেলা চাদৰৰ লগত ইমান ধুনীয়াকৈ মেকআপটো কৰি দিছে খুব ভাল লাগিছে আৰু আপোনালোকক যদি দৰকাৰ হয় যিকোনো পাৰ্টিত হওক বিয়াত হওক বা যিকোনো হেৰিত যদি মেকআপৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে একদম যোগাযোগ কৰিব পাৰিব তাইৰ লগত বহুত ধুনীয়া মেকআপ কৰে আচলতে প্ৰথমবাৰ লগ পাইছোঁ যিহেতু আগতে এবাৰ লগ পাইছিলোঁ কিন্তু তেনেকুৱা চিনাকি নাছিল কিন্তু আজি ভালকৈ চিনাকি হ'লোঁ আমাৰ ঘৰৰ মানুহ গতিকে আমাৰ ঘৰৰ মানুহটো সদায় ঘৰৰ আগতে হয় ন গতিকে আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি লওঁ
তেখেতৰ হৈ মই কৈ আছোঁ দেই ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আজি আইকনটো বহুত বজাই ভাল দিব লাগিল একেলগে গোটেই মানে একেলগে কাম কৰি বহুত ভাল লাগিল আৰু আপোনালোকেতো অবভিয়াছলি চাবই চাবয়ে এই নাচালেও আৰু উপায় নাই আৰু চাব লাগিব সহযোগ কৰিব লাগিবই লাগিবই তাকে ঠিক আছে তো আজিলৈ আজিলৈ সামৰিছোঁ bye-bye. বাই বাই তো বাই বাই কৈ দিয়ে এবাৰ বাই বাই আৰু এক ছেকেণ্ড আৰু ময়ো এটা নতুনকৈ চেনেল খুলিম চ' মোকো ছাপৰ্ট কৰিবলৈ নাপাহৰিব দেই চবকে ছাপৰ্ট কৰি যাব মৰম দি যাব আৰু গানৰ তো বাই বাই আজিলৈ